মই দেৰাজ হুছেইন সংগীত কানন লখিমপুৰৰ পৰিচালনা সমিতিৰ সভাপতি। জয়তে আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সংগীত কানন লকডাউন অনলাইন প্ৰতিযোগিতা শীৰ্ষক যি প্ৰতিযোগিতালানি এই বন্ধৰ সময়ছোৱাত এই লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'ল আৰু সেই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ স্বাৰ্থত যিসকল সংগীত কাননৰ উদ্যোক্তাই কষ্ট স্বীকাৰ কৰিলে, ত্যাগ স্বীকাৰ কৰিলে আৰু সংগীত কাননক আজি অসমৰ পটভূমিতে এক পৰিচিত নাম হিচাপে চিনাকি কৰি দিবলৈ সক্ষম হ'ল, তাৰ কাণ্ডাৰী স্বৰূপ সংগীত কাননৰ মুখ্য সমন্বয়ক দেৱদত্তৰ প্ৰমুখ্যে নৱনীতা বৰা আৰু সংগীত কাননৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংগীত কানন লকডাউন অনলাইন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল সন্মানীয় বিচাৰকে বিচাৰ কাৰ্য সম্পাদন কৰি আমাক সহযোগিতা আগবঢ়ালে, অতি নিস্বাৰ্থভাৱে নিখুঁতভাৱে বিচাৰ কাৰ্য সম্পাদন কৰিলে, তেখেতলোকলৈ আমি আন্তৰিক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। অসমৰ এগৰাকী সংগীত শিল্পী, প্ৰতিষ্ঠিত সংগীত শিল্পী তেজপুৰৰ সীমান্ত কাকতি ডাঙৰীয়াই সংগীত কাননৰ জন্মলগ্নৰে পৰা আমাক বিভিন্ন দিশত দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াই আহিছে। তেখেতলৈও এই সুযোগতে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল প্ৰতিযোগীয়ে সংগীত কানন লকডাউন অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতিভা বিকাশ কৰিলে, তেওঁলোকে প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিলে, তেওঁলোকলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে তেওঁলোকৰ জীৱনত সেই ক্ষেত্ৰসমূহত অধিক অনুশীলন কৰি কৃতকাৰ্যতা ৰাজ্যিক পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। সংগীত কানন লখিমপুৰ সংস্কাৰ নামৰ এক বেচৰকাৰী সংস্থাৰ প্ৰত্যক্ষ তত্বাৱধানত চলে। এই অনুষ্ঠানটো বৰ্তমান সংগীত চৰ্চা অসমৰ লখিমপুৰৰ সমগ্ৰ জিলাখনতে সংগীত চৰ্চাৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটোক অধিক ত্বৰান্বিত কৰিবলৈ অসমৰ গুণী জ্ঞানী বিজ্ঞ মহলে সহায় সহযোগিতা আগবঢ়াব। আমাক আপোনালোকে সংগীত কাননক মৰমৰ চকুৰে চাব আৰু সংগীত কাননৰ ভৱিষ্যত যি পৰিকল্পনা আছে সেইসমূহত আপোনালোকৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে কুশলে থাকক, সুস্বাস্থ্যৰে থাকক, মংগলে থাকক। ধন্যবাদ।